দেতাও এই তই চাগৈ যা মোৰ দেখো বুকুখন কিবা লামডিং ফকাটিং কৰি আছে এই জেনেৰেটৰ যে ধপধপনি তেনেকে ধপ কৰি আছে বুজিছ পৰীক্ষা দিওঁতেচোন ভাল হৈছে বোলে চবেই কয় সেইকাৰণেহে কৈছিলো দেতাও মই পিছত সেই তলত চাম নে ওপৰত চাম বাৰু তহঁতৰ স্কুলখনলৈ গৈ সন্মুখৰ দলংখন দেখোন ভগা আমিয়ে যাওঁ নেকি ঐ দে ঠেল দাঙি দেচোন দাঙি দে অকণ দাঙি দে দাঙি দিছো লাহে পৰিবি আকৌ সন্ধিয়াই হ'ব হ'ল নাপাওঁ বঢ়িয়া ইমানো ঠেলি যাওঁ চলাইছো ৰ উঠ কল্পিত তোৰ ৰিজাল্ট কেনেকুৱা লাও খোলা দেতা সি দেখোন লাও খোলা বুলি ক'লা কৰিলে চাগে সেইটো ইমান গাধা বেলেগ কৰিব তোৰটো চা চাইছো ৰ দেতা ভয় লাগিছে দেখোন তই চিন্তা নকৰিবি মই আছো নহয় তই চেবাৰ অধ্যক্ষ নে কি তই থাকিলে মই ভয় নকৰিম ফেইল কৰা মানুহকো তই পাছ কৰাই দিব পাৰিবি এই চালে বাৰে কুবুৱা কথা কৈ নাথাকিবি ৰিজাল্ট চাইছো ৰ প্ৰথমতে থাৰ্ড ডিভিজনতেই চাওঁ নেকি কৃষ্ণ প্ৰভু থাৰ্ড পেপেং দেতা আমাৰ লগৰ গেলাইছে সি ফেইল কৰিলে তাৰ নম্বৰটো নাই সেয়া মই জানোৱে নহয় সি ফেইল কৰিব বুলি দিনটো চলাই ননৈ চাৰিআলিত চিগাৰেট ধুপি আড্ডা মাৰি থাকিব ক'ত পাছ কৰিব পিছৰখিনি বাবা কৃষ্ণ চাবাৰ দেতা বালিয়ে নেকি আমাৰ লগৰ ৰমেন যে সিও ফেইল কৰিলে তাৰ নম্বৰটো নাই তোৰ নিজৰটো চাপ বেলেগৰ সোপা চাই আছ বেলেগে চা চাইছো দেতাও দেতা বঢ়িয়া মই জানোৱে নহয় তই থাৰ্ড ডিভিজন পোৱা ল'ৰাই নহয় তই ছেকেণ্ড ডিভিজনে পাব লাগে ছেকেণ্ড ডিভিজন পাম পাবি তো চা বেগেতে চা ছেকেণ্ড ডিভিজনত চাব লাগে চা বেগেতে চা এই কি চাই আছ ইমান শুভ কাম এটা কৰিবলৈ গৈছ অন্ততঃ মোৰ ভৰি এটা চুই সেয়া কৰি যা ভৰি চুব লাগিব সেয়া কৰি যা কৃষ্ণ হৈছে নে বিজয়ী হ'ব পাছ কৰিবি যা ছেকেণ্ড ডিভিজনত কৰিবি যা ছেকেণ্ড ডিভিজনত পাছ কৰি ছেকেণ্ড টেপেং দেতাও কি ছেকেণ্ড ডিভিজনত যায় মোৰ নম্বৰটো না বঢ়িয়া মই জানোৱে নহয় তই ছেকেণ্ড ডিভিজন কেতিয়াও নাপাৱ তই যদি জানই তেতিয়াহ'লে চাবলৈ দিছ কিয় বল ঘৰলৈ যাম গৈ বল মূৰ্খ তই ফাৰ্ষ্ট ডিভিজন পাবি বুজিছ না ফাৰ্ষ্ট ডিভিজনত পাবি ফাৰ্ষ্ট ডিভিজন মোক এনেই মই সেই কেৰাণীত পইচা দি সেই ৰূপৰ পিছত বহুৱাই দিয়া নাই নহয় প্ৰত্যেকখন বহীৰ মাজত 100 টকাকে মই এনেই 600 টকা খৰচ কৰা নাই নহয় তই ফাৰ্ষ্ট ডিভিজনে পাবি ফাৰ্ষ্ট ডিভিজনত চা বেগেটা চা কৃষ্ণ এই অথনি মোৰ এটা ভৰিত চুৰ সেয়া কৰিছিল এইবাৰ দুইটা ভৰিত চুৰ সেয়া কৰ দুইটা ভৰিত চুৰ হে নমো নাৰায়ণ প্ৰসন্ন হৌক মাষ্টৰ তেওঁলোকৰ মহিমা তোৰ বহীত বেকত কৰি জীৱক কৰা পৰিত্যাগ প্ৰভু লিখা মেলা চুৰ কৰা পইচা দিয়া এই অনেক অপৰাধ হ'ব পাৰে সকলো অপৰাধ মৰ্ষণ কৰি জীৱতীক ফাৰ্ষ্ট ডিভিজনত পাছ কৰাই দিব লাগে আৰু এইখিনিয়ে প্ৰাৰ্থনা আৰু পাই গৈছে যা কোনখিনিলৈকে পালে ফাৰ্ষ্ট ডিভিজনত একদম পাবিয়ে যা খাটাং চা বেগেটা চা ফাৰ্ষ্ট ডিভিজনত চা
বা তাৰ ফূৰ্তিটো চোৱা মাতে নোলায় এই ক কি হ'ল ফাৰ্ষ্ট ডিভিজনত যে মোৰ নম্বৰটো নাই সেয়া মই জানোৱেই নহয় তই চাগে ষ্টেণ্ড কৰিছ কল্পনাৰো এটা লিমিট থাকিব লাগে মই জানো মই ফেল কি কলি তোক মায়া